আজি হৈছে ৱৰ্ল্ড অৰ্গেন ডোনেশ্যন ডে আৰু তাৰ উপলক্ষে মই আজি চকুৰ ডোনেশ্যনৰ কথা ক'ম আই ডোনেশ্যনৰ বিষয়ে অকণমান কওঁ কাৰণ আমি বহুতে হয়তো ভাবিব পাৰোঁ যেনেকৈ বেলেগ অৰ্গেন ডোনেট কৰোঁ তেনেকৈ একচুৱেলি আই ডোনেশ্যনৰ কথা নহয় আমাৰ গোটেই চকুটো উলিয়াই কেনে কাৰোবাক ডোনেট আমি একচুৱেলি নকৰোঁ আমাৰ ক্ষেত্ৰত চকুৰ ক্ষেত্ৰত একচুৱেলি এই কলা যোনখন পৰ্চন থাকে সেইখনক আমি কৰ্ণিয়া বুলি কওঁ চ' কৰ্ণিয়াখনে একচুৱেলি আমি ডোনেট কৰোঁ চ' এজন ব্যক্তি যেতিয়া ঢুকায় বা তেখেতৰ মৃত্যুৰ পাছত এজন ব্যক্তিৰ পৰা আমি দুখন কৰ্ণিয়া পাওঁ আৰু সেই কৰ্ণিয়া দুখনে আমি দুজন বেলেগ বেলেগ মানুহক আমি যদি তেওঁলোকৰ চুট কৰে তেতিয়া আমি দুজন মানুহক আমি ভিজন দিব পাৰোঁ যোনবিলাক ষ্টিগমা এছ'চিয়েটেড থাকে যে চকুটো ডিছফিগাৰমেণ্ট হৈ যাব ঢুকোৱাৰ পাছত চকুটো উলিয়াই দিলে কেনেকুৱা দেখা পাব সেইবিলাক কথা ভাবা যায় কিন্তু একচুৱেলি এনেকুৱা একো নহয় আপোনালোকে নিয়াৰ বাই আই বেংকক যদি ইনফৰ্ম কৰে তাৰ পৰা ডক্টৰ্ছ বা যোন ৰেছপনচিবল পাৰ্চন আহি কেনে খুব কম সময়ৰ ভিতৰতে আহি কেনে আপোনালোকৰ কৰ্ণিয়াখন সংগ্ৰহ কৰি লয় ধুনীয়াকৈ চ' সেই কৰ্ণিয়া সংগ্ৰহ কৰাৰ পাছত আকৌ যিহেতু গোটেই আইবলটো উলিওৱা নাযায় সেইকাৰণে আপোনালোকে একো ডিছফিগাৰমেণ্ট নেদেখেই আৰু কৰ্ণিয়াখন ওলোৱাৰ পাছত ধুনীয়াকৈ আকৌ চকু আইলিডখনে চকু পতাখন বন্ধ কৰি দিয়া হয় চ' একো ধৰণৰ কোনেও বাহিৰৰ পৰা কোনেও গমেই নাপাব যে আপোনালোকৰ কিবা অৰ্গেন উলিয়াই লোৱা হৈছে ক'তো কাটা চিঙা সেনেকুৱা ধৰণৰ একো চিনে নাথাকে যদি আপোনালোকে তেনেকুৱা ভাবে আৰু মেইন কথা হৈছে এজন ব্যক্তিৰ দুখন কৰ্ণিয়া যেতিয়া সংগ্ৰহ কৰা হয় তেতিয়া চব যদি ঠিকে থাকে সেই কৰ্ণিয়া দুজন মানুহক আমি ব্লাইণ্ড মানুহক বা যাক দৰকাৰ প্ৰয়োজন দুজন মানুহৰ ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ আৰু ই বহুত এটা ভাল বস্তু চ' সেইকাৰণে আমি বহুত কিছুমান মিথ যোনবিলাক আমাৰ ভয় থাকে বা সেনেকুৱা লাগে বা সেইবিলাক আমি দূৰত ৰাখি আমি কি মনত ৰাখিব লাগে এজন ব্যক্তি ঢুকোৱাৰ পাছত তেওঁ যোনটো ৰুমত ৰাখে বা য'ত ৰাখে ধুনীয়াকৈ চকুকেইটা যাতে বন্ধ কৰি এখন কোমল কটন মানে ৰুমাল বা চাফা এখন কাপোৰে জাষ্ট অলপ পানীত তিয়াই কিনে সেই চকুকেইটাৰ ওপৰত আমি দি থ'ব পাৰোঁ চ' ডেট কৰ্ণিয়াখন ড্ৰাই হৈ নাযায় আৰু ফেন চেন এচি বন্ধ কৰি কেনে ৰাখিলে আগৰ পৰা যদি আপোনালোকে ৰেজিষ্টাৰো নকৰাকৈও আপোনালোকে যেতিয়া এজন ব্যক্তি ঢুকায় তেতিয়াও আপোনালোকে যোগাযোগ কৰিব পাৰে এনেকুৱা আপোনালোকৰ আই বেংকছ আমাৰ বহুত থাকে চ' তেনেধৰণে আমি আমাৰ চকু বুলি ক'লে একচুৱেলি কৰ্ণিয়াখন আমি ডনেট কৰিব পাৰোঁ চ' থেংক ইউ এণ্ড বাই নমস্কাৰ